টেক্সট বুক যি বিতৰণ কাৰ্য হৈছে মোক আহ্বান জনোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আপচুৱে ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আহিছে। মই ইতিমধ্যে আগতে তাৰিখটো গম পোৱা নাছিলোঁ যে তেওঁলোকে 2006 চনৰ পৰা বোলে কিতাপ দি আহিছে। এনেকুৱা এই সময়তে বহুত আমাৰ আঞ্চলিক আপচু আঞ্চলিকে বিভিন্ন অঞ্চলৰ আপচু আঞ্চলিকে কিন্তু সিদ্ধান্ত লৈছিল, কিন্তু বহুতে ফেইলিয়ৰ হৈছে। মই জনাত বহুত আঞ্চলিকে ফেইলিয়ৰ হৈছে, কিন্তু ডিমাকুছী আপচু অঞ্চলিকে কিন্তু এই ধাৰাবাহিকতা এই কণ্টিনিউটো ৰাখিব পাৰিছে। এইটো এটা বহুত ডাঙৰ কাম। আৰু লগতে বিভিন্ন আঞ্চলিকে এই আন এটা কাৰ্যসূচী ফেইলিয়ৰ হৈছে, সেইটো হ'ল যে তেওঁলোকে ষ্টুডেণ্ট এই কাৰ্যসূচী বহুত আঞ্চলিকে কেনেকৈ ৰাখিব পৰা নাই, ধাৰাবাহিকতা ৰাখিব পৰা নাই, কণ্টিনিউটি ৰাখিব পৰা নাই। কিন্তু ডিমাকুছী অঞ্চলকে এই ক্ষেত্ৰতো তেওঁলোকে এটা ডাঙৰ পদক্ষেপ এতিয়ালৈকে লৈ আহিছে। তাৰ ফলত আমি ৰিজাল্টবিলাক দেখিবলৈ পাইছোঁ, ভাল ৰিজাল্ট কৰিছে। এইটো এটা মহান কাম। ইতিমধ্যে আমাৰ আপচুলিক ডিমাকুছী আপচুলিক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আমাৰ বহুত ল'ৰা ছোৱালী পেপাৰ মেগাজিন ফলো নকৰে বা নপঢ়ে, আৰু ডিমাকুছী এই সুবিধাটো একদম কম। খঙত আছে বাৰু, ডিমাকুছী আমি ঠিক তেনেকৈ মেগাজিনৰ দোকান বা পেপাৰ তেনেকৈ আমি দেখিবলৈ নাপাওঁ। গতিকে আমাৰ পঢ়াটো একেবাৰে গুৰুত্ব, পঢ়িবা তোমালোকে। আৰু এই কথা চিন্তা কৰি আগত ৰাখি আমাৰ আছে তোমালোকক কিতাপ দিছে, বিনামূলীয়া কিতাপ আহিছে। কেৱল তোমালোকৰ এটা মূল কাম হ'ল কি তোমালোকে পঢ়িব লাগে, পঢ়া শুনাত গুৰুত্ব দিব লাগে। কাৰণ আজিকালি বেঞ্জামিন দেউৰী, মমতা দেউৰী, দেৱী কৃষ্মা বড়ো, আয়ুষ্মা সাবর, जोङो दिनैनि गाहाय आरो जोंहा नैबे समाव हांख्रायनो सानदों नोंनि चिनाय फंबाय बास जाबाय दे। सनजितला नोंबो दंलाब्रा नों भिडिअ'सो लादो।